NKTVয়ে আয়োজন কৰা বৰ বিহুৱতী 2023ৰ বিজয়ী প্ৰতিযোগীৰ নাম আৰু সেই বিজয়ী প্ৰতিযোগীগৰাকীৰ নাম হৈছে পাহাৰী বুঢ়াগোহাঁই সকলোৱে যদি এটা হাত চাপৰি দিয়ে NKTV বৰ বিহুৱতী 2023ৰ বিজয়ী প্ৰতিযোগী পাহাৰী বুঢ়াগোহাঁই আৰু এই যে উপহাৰ আপোনালোকে দেখিছে পল্লৱী সিল্ক ওয়ান্ডাৰৰ তৰফৰ পৰা দিয়া হৈছে বিজয়ী প্ৰতিযোগীৰ বাবে আৰু অন্য এটা উপহাৰ দিয়া হৈছে বিনায়ক ফাৰ্নিচিঙৰ তৰফৰ পৰা গতিকে তেওঁলোককো এই চেগতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এখন চেক 1 লাখ টকাৰ এখন চেক আৰু তাৰ সমান্তৰালকৈ অন্য এটা উপহাৰ আছে পাহাৰী বুঢ়াগোহাঁইলৈ তেওঁৰ বাবে ভ্ৰমণৰ বাবে এটা বিশেষ আচলতে ব্যৱস্থা কৰা হৈছে আৰু ট্ৰিপ টু ৰাছিয়া এতিয়া ৰাছিয়া যাব পাৰিব পাহাৰী বুঢ়াগোহাঁই